হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। নিউ আছামিজ ব্লগ EMলৈ। এতিয়া আমি গৈ আছোঁ বৰপেটা সত্ৰলৈ। আজি প্ৰথম দিন দৌলত তাতে গৈ আছোঁ। আৰু আপোনালোকে চাবলৈ হ'লে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আহিবলৈ। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো আজি হে গোকুল মাঝে মধুর মুরলি বাজে গোকুল মাঝে আজি হে গোকুল মাঝে মধুর মুরলি বাজে প্ৰতিযোগিতা উপলক আমি মঞ্চৰ সন্মুখত আহিবলৈ অনুৰোধ জনাইছোঁ।
আঁত ধৰিব আমাৰ সকলোৰে পৰিচিত বৰপেটাৰ হোলী সাধক প্ৰমোদ ৰঞ্জন দাস কণ্ঠীয়ে পৰিৱেশন কৰিব গীতটি আৰু সকলো হোলী গীতৰ দল তথা ৰাইজক সহযোগিতা আগবঢ়াবলৈ আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আটাইলৈকে দৌল মহোৎসৱৰ শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ এইকেইটা দিন আমি আনন্দৰে পাৰ কৰিম, ইজনে সিজনক চেনেহ যাচিম আৰু বৰপেটাত পালিত হোৱা এই দৌল মহোৎসৱটিৰ ৰঙৰে জুই জ্বলিলা আজি পলাশৰ ডালতে ফাগুণৰে লাগিল নিকুঞ্জ বনতে প্রমোদ রঞ্জন দাস কণ্ঠী আমি রাজীব বসন্তৰ আগৰ